নমস্কাৰ বন্ধু বান্ধৱীসকল, খোৱা বোৱা কৰিলেনে? আজি বাৰু ভাত খাই ভিডিঅ' নাই বনোৱা দিয়ক। কিমান সদায় মকৰিকৈ ভাত দম খাই থাকিম আৰু ভিডিঅ' বনাই থাকিম, কিন্তু সেইবুলি বনাম আকৌ। আজিহে নাই বনোৱা। আজি বতৰটো বহুত ঠাণ্ডা, গতিকে টেটুগুৰিলৈকে কাপোৰ পিন্ধি লৈছোঁৱে আৰু ভাত পানী খাই উঠি বাহিৰত অকণমান ৰখিছোঁহি। আৰু আপোনালোকক বস্তু এটা দেখাম বুলি ভাবিলোঁ, মানে পিছফালে যাওঁতে বস্তু এটা মই দেখা পালোঁ। ঘৰটো আমাৰ ছাইডলৈ যাওঁতে জাবৰ পেলাবলৈ গৈছিলোঁ, দেখি বস্তুটো হাঁহি উঠিছে খুব। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে ৰ'ব বস্তুটো দেখাই আছোঁ দেই। কি হয় আপোনালোকৰ ফালেও তেনেকুৱা হয় নহয় ক'বচোন। আমাৰ ঘৰত এইটো প্ৰথম হৈছে, আমাৰ মা ভাগৰ কৃপাত, গতিকে চাব আৰু ক'ব হা। ৰ'ব দেই, আহি আছোঁ দেখাবলৈ আপোনালোকক। চাব এই বিখ্যাত অমিতা গছকেইজোপা। অমিতাকেইটা দেখি দুখ লাগিছে নি বাৰু? এজোপা ওখটো কিমান চাওক আকৌ, ক'ৰ পৰা আছে একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা। এতিয়া এয়া ফাৰ্ষ্ট ফ্ল'ৰত, মানে এয়া মই হাতেদি এয়া ছিঙিব পাৰোঁ। আৰু কিমান হৃষ্টপুষ্ট ডাঙৰ ডাঙৰ দেখিছে নহয় অমিতা গছজোপা। অমিতা গছজোপা হৃষ্টপুষ্ট ডাঙৰেই, কিন্তু তাই ল'ৰা ছোৱালীকেইটা কিমান ডাঙৰ দেখিছে নহয় ফলকেইটা। তাৰমানে এটা কাহিনীটো কৈছোঁ শুনক, কাহিনীটো শুনিলে আপোনালোকে হাঁহি মৰিব। এটা কাহিনীটো শুনিব দেই। কাহিনীটো হৈছে কি, এই অমিতা গছজোপাত অমিতা লগা নাছিল, বহুত ওখ হ'ল। তাৰপাছতে ফুল মেলি গৈছে, দীঘল দীঘলকৈ ফুল মেলি মেলি গৈছে। অমিতা গছজোপা বহুত ওখ, অমিতা নালাগে। তাৰপাছতে আমাৰ মা আহিছিলে আমাৰ ঘৰলৈ। আহোঁতে মায়ে কৈছে, এই গছজোপা শুন মতা হ'ল, মতা অমিতা গছ বোলে। আৰু মতা অমিতা গছত হেনো অমিতা নালাগে। এতিয়া সেইজোপা মাইকী কৰিব লাগিব। মাইকী আকৌ কেনেকৈ কৰিছে শুনক। গছজোপা আধাত কাটি দিলে, আধাতে কাটি তলৰ ফালে এটা বাঁহৰ হাল মাৰি দিলে। গছজোপা গুৰিলে এটা বাঁহৰ মস্ত শকত হাল এটা মাৰি দিছে। তাৰপাছতে ফটা মেখেলা এখন পিন্ধাই দিছে। তেতিয়া বোলে অমিতাজোপা হেনো মাইকী হয়, বুজিছেনে? মতা আছিল যে। ফটা মেখেলাখন পিন্ধাই তাৰপৰা কৈছে, এতিয়া চাবি ইয়াৰ পৰা আকৌ নতুনকৈ এটা পোখা মেলি যাব যে, তাত অমিতা লাগিবগৈ, এতিয়া গছজোপা মাইকী হ'ব। সেইবোৰ লোকবিশ্বাস আৰু মাহঁতৰ দিনৰ। আমাৰ মাহঁতে সেইমতে বিশ্বাস কৰে। আৰু এতিয়া ফলস্বৰূপে অমিতা গছজোপা আহি আহিয়ে এতিয়া আমাৰ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰ পালেহি, ওখ হ'ল। আৰু মাইকী হৈ পেলানি তাৰ ল'ৰা ছোৱালীকেইটা ইমান হৃষ্টপুষ্ট হ'ল। এতিয়া এয়া মাইকী হৈ পেলানি লাগিলে। অৱশ্যে ইমান মিছাও নহয় কথাষাৰ। প্ৰথমতে ফুলডাল একদম দীঘল দীঘলকৈ ফুল হৈ পেলাই ফুলটো সৰি হৈ গুচি যায়, আৰু অমিতাটো নালাগে। এতিয়া মায়ে সেই কাটি কুটি মাইকী কৰিলে, মেখেলা পেটিকোট পিন্ধাই এতিয়া পিন্ধাই মানে সেই মাইকী কৰাৰ পিছত এতিয়া ইয়াৰ ফলটো হৈছে সেইটো। এইয়া মাইকী কৰাৰ পিছত তাৰ ল'ৰা ছোৱালীকেইটা এনেকুৱা হ'ল। এইয়া এই ওপৰলৈ আৰু ল'ৰা ছোৱালী দিব চাগে। এইয়া সেইকেইটাই আৰম্ভণি, আৰু কমটি ডাঙৰ ডাঙৰ দেখিছে নাই? এইয়া এইকেইটা বুঢ়াই হ'ল। এইটো কিমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী জন্ম দিছে দেখিছে নাই মাইকী হোৱাৰ পিছত? এয়াই হৈছে কাহিনী। আপোনালোকৰ ফালে এনেকৈ কিবা কিবি বিশ্বাস কৰে নি বাৰু? ক'বচোন হা কমেণ্টত। এইখিনি আমাৰ মাহঁতে বিশ্বাস কৰে আৰু, যে তেনেকৈ কৰিলে বোলে ফলটো লাগে হেনো। আচলতে কি হয়, এই মতা হোৱা মাইকী হোৱাটো নহয় চাগে, কিন্তু গছজোপা যেতিয়া চাগে বাঢ়ি গুচি যায়, যেতিয়া ফুলটো ধৰি ধৰি ফুলখিনি সৰি গুচি যায় চাগে, কাটি দিলে আকৌ নতুন পোখা যিটো মেলে সেই পোখাটোত চাগে ফল লাগে চাগে, মই ভাবোঁ তেনেকৈ। কিন্তু আমাৰ মাহঁতে বাৰু মতা হোৱা মাইকী হোৱা সেইবোৰ বিশ্বাস কৰে বাৰু। নাজানো বাৰু কিমান দূৰ সঁচা, কিন্তু মানে এতিয়াহে মই জাবৰ পেলাবলৈ গৈছিলোঁ ডাষ্টবিনটোত, পেলাবলৈ যাওঁতে দেখিলোঁ, বোলো মায়ে মাইকী বনাই থৈ যোৱা অমিতাজোপাতচোন সাংঘাতিক ল'ৰা ছোৱালী লমালমে লাগিছে। গতিকে আপোনালোককো দেখালোঁ। কওকচোন আপোনালোকৰ ফালেও এনেকুৱা কিবা কিবি বিশ্বাস আছে নেকি? আৰু যদি আছে ক'ব হা, ভাল লাগে এনেকুৱাবোৰ শ্বেয়াৰ কৰি জানিব পাৰিলে, ক'ত কি আছে, কেনেকুৱাখিনি বিশ্বাস কৰে মানুহখিনিয়ে। গতিকে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। বাই বাই।